হেল্ল' এভৰিৱান, গুড ইভিনিং। কি কৰিছে আপোনালোকে? এইফালে এয়া চাওকচোন, আমিয়ে গধূলি চাহ খাবৰ কাৰণে চিঙৰা বনাই আছে। আপোনালোকে গধূলি চাহৰ লগত কি খাই ভাল পায় জনাবচোন দেই। আজি আমি চাহৰ লগত ঘৰত বনোৱা চিঙৰা খাম। এইফালে এই দুটা বনালে, এতিয়া আকৌ বনাব। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক দেই। আৰু চিঙৰাৰ ভিতৰত এয়া ষ্টাফিংটোত দিছে আলু আৰু মটৰৰ ভাজি। চাব দেই, ইমান ধুনীয়াকৈ চিঙৰাটো শ্বেপটো ওলায়। এতিয়া ইয়াৰ ভিতৰত এয়া ষ্টাফিংখিনি দি দিব। এইয়া ৰেডি হৈ গ'ল, চাওক। এইফালে চিঙৰা বনোৱা হৈ গ'ল। এইফালে চাওকচোন, ৰিফাইন তেলত ধুনীয়াকৈ চিঙৰাকেইটা ফ্ৰাই হৈ আছে। এইকেইদিন যিহেতু কিনকিনীয়া বৰষুণ দিয়ে আছে, গধূলিৰ সময়ত গৰম চাহৰ লগত এনেকুৱা চিঙৰা খাবলৈ পালে আৰুনো লাগিছে কি। আপোনালোকে আজি চাহৰ লগত কি খাইছে জনাবচোন দেই। আজিলৈ আহিছোঁ, বাই।